হেল্ল' গাইজ, এয়া মই ড্ৰেছত আজি দেখা পাইছেনে আৰু মোৰ আজি ডিউটি পৰিছে বেলেগ এঠাই জেগাত। সেইটো হৈছে গুৱাহাটী। যোৱা বছৰ আপোনালোকৰ মনত আছে যিহেতু যোৱা বছৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত অসমত ঝুমুৰ পাৰ্টীয়ে বিশ্ব ৰেকৰ্ড কৰিছিলে আদিবাসী জনগোষ্ঠীসকলৰ। তেওঁলোকৰ জনগোষ্ঠীৰ কালচাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চৰকাৰৰ বিশ্ব ৰেকৰ্ড কৰাইছিলে। সেইবাবে আজি এই বিশ্ব ৰেকৰ্ড কৰোৱা গৰাকীসকলক চাৰ্টিফিকেট বিতৰণ কৰিব বুলি শুনিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। সেইবাবে তালৈ বুলি আমাক ডিউটি মতা হৈছে। প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা এয়া ঝুমুৰ নৃত্য বিশ্ব ৰেকৰ্ড কৰা হৈছিলে আৰু তেনেকৈ আজি চব ডিষ্ট্ৰিক্টৰ পৰা মানুহবোৰক মাতা হৈছে। আমি ইহঁতক গাইড কৰি লৈ যাব লাগিব স্কট হৈ। থকা মেলা বা কেনেকৈ কি হয় সেয়া দেখুৱাবলৈ যদি পাৰোঁ মই চেষ্টা কৰিম। যোৱা টাইমটো অলপ দেৰিকৈ আছিলে, সন্ধিয়া সময়ত আছিলে, কিন্তু টাইমটো চেঞ্জ কৰি দিয়াৰ বাবে এতিয়া 2টা বজাত আমাৰ পুলিচ ৰিজাৰ্ভত পাব লাগিব। তাত গাড়ী ৰখাই থৈছে আৰু মানুহবিলাকক যিহেতু ইমান দূৰৰ পৰা যাম, মানুহবোৰ চব আহি পাব লাগিব, গোট খাব লাগিব আৰু সেই গতিকেলৈ সেইমতে ওলাই যাব লাগিব আমি টাইমমতে। আৰু তাত পুৰস্কাৰ বিতৰণ কৰাৰ পিছত আমি ৰিটাৰ্ণ ঘূৰি আহিম তাৰ পৰা। খুব বেছি এদিন থাকিব লগা হ'ব পাৰে আৰু সেইবাবে মই বেডিং লৈ লৈছোঁ। এয়া মোৰ বেগ ইমানেই লৈ লৈছোঁ। ইয়াত ইউনিফৰ্ম এযোৰ আছে আৰু নিজৰ পিন্ধিবৰ বাবে ইয়াত 2যোৰমান কাপোৰ লৈ লৈছোঁ। এয়া আৰু আমাক কোৱা হৈছে থকা মেলা ধুনীয়াকৈ দিছে আৰু ৰুম দিছে বুলি কৈছে। সেই গতিকেলৈ আমি ইমান বস্তু নিয়া নাই। এতিয়া মানে কনফাৰ্মকৈ বুলিয়ে কৈছে যে ঘূৰি আহিব লাগিব। এদিনৰহে মানে প্ৰগ্ৰেম হ'ব, মানে বিতৰণ কৰিব, তাৰপাছত ঘূৰাই আনিব লাগিব বুলি কৈছে তেওঁলোকক। আৰু সেইবাবে যদি মই ভিডিঅ' বনাবলৈ সুবিধা পাওঁ তেতিয়াহ'লেহে মই এই ভিডিঅ'টো আপলোড কৰিম, কাৰণ আমাৰ ডিউটি যিহেতু ইহঁতক গাইড কৰি লৈ যাব লাগিব আৰু প্ৰত্যেকগৰাকীকে গাইড কৰি লৈ যাব লাগিব। কিমানখিনি দিছে মই গম নাপাওঁ। যোৱা বছৰ মোৰ যিহেতু ইহঁতক এস্কৰ্ট নিয়াটো মোৰ ডিউটি নাছিলে, বেলেগ পাৰ্টি আছিলে, গতিকে মই কিমান পাৰ্টি গৈছে মই একজেক্টলি নাজানো। এটা বাছ দিছে, 4টা বাছ আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা। সেই গতিকেলৈ এই 4টা বাছত কেইগৰাকীকে পৰিছে মই গম নাপাওঁ আৰু এটা বাছত মই পৰিছোঁ। এজনীকৈ দিছে। আমি 4জনী বাইদেউ যাম আৰু আমাৰ গুৰুজী যাব লগত। তাকে ইহঁতক চম্ভালিব লাগিব, নিজেও চম্ভালি নিজেও নিজৰ দায়িত্বখিনি ল'ব লাগিব। সেই গতিকেলৈ ভিডিঅ' বনোৱাটো চাই লৈ পিনে মই ভিডিঅ' বনাম, আপলোড দিম যি হয়। মই ঘৰত আছোঁ এতিয়া, ওলাই যাওঁ আৰু এতিয়া টাইমো হৈছে, ওলাই যাওঁ। তাকে যদি পাৰোঁ মই ভিডিঅ'টো আপলোড দিম, আপোনালোকে চাব আৰু। বেকগ্ৰাউণ্ডটো অকণমান ইগন'ৰ কৰিব, মিস্ত্ৰী লাগি আছে যিহেতু। আৰু মই ক'ৰবালৈ ওলাই যোৱা সময়ত এয়া মই ভগৱানৰ আশীৰ্বাদ লৈ যাওঁ, কাৰণ যেনেকৈ ঘৰৰ পৰা ওলাই যাওঁ তেনেকৈ সেইমতে ঘৰলৈ ভালকৈ আহিব পাৰে যিহেতু। মই ঘৰত লৈ মই যাত্ৰাটো আৰম্ভ কৰোঁ। এতিয়া যাওঁ আৰু। এয়া মাত লগাই লওঁ, যাওঁ বুলি মাত লগাইছোঁ। দেউতাই মোক থৈ আহিব যে। কাইবা Google Pay bien. অঁ INP dice. বিলাং চা বলক আৰু এতিয়া যাওঁ, গৈ থাকোঁ। এতিয়া মই ঘৰৰ পৰা ওলালোঁ, কেপটো পিন্ধি ল'লোঁ, কাৰণ স্কুটিত থাকিলে হেলমেটটো আকৌ উলিয়াই পিনি আকৌ পিন্ধিলে দেউতা আহিলে মানে লৈ আহিবলৈ অসুবিধা হ'ব। সেই গতিকে এতিয়া কেপটো পিন্ধি ল'লোঁ। ঘৰৰ গলিৰ পৰা ওলাই গৈছোঁ। আপোনালোকক কৈছিলোঁৱে নহয় পুলিচক যে টাইমতকৈ আগত ডিউটিলৈ মাতে বুলি, আৰু তেনেকুৱাই হৈছিলে। সেইদিনাখনো আমাক আগতীয়াকৈ মাতি লৈ বহুত দেৰি তাৰপাছত মানুহ গোট খালে। মানে আমি পুলিচ ৰিজাৰ্ভৰ পৰা বিহপুৰীয়ালৈকে গ'লোঁ। বিহপুৰীয়াতহে বাকী ঝুমুৰৰ গোটেইখিনি পাৰ্টি আছিলে, যিহেতু গাড়ী 4খন আমাৰ লখিমপুৰৰ পৰা গৈছে আৰু তাতে মানে নিজৰ ঝুমুৰৰ বিনন্দীয়া পাৰ্টি তেনেকৈ বেনাৰত লগাই থোৱা আছিলে গাড়ী আগফালে।
মোৰ বিপুৰীয়া LSC পৰিছিলে আৰু বিপুৰীয়া LSC লৈকে আমি গ'লোঁ তাতে ঝুমুৰ পাৰ্টি তাতে উঠিলে তাৰ পাছত এয়া আমি গাড়ীত সকলোৱে উঠি ল'লোঁ এয়া ঝুমুৰৰ সকলোখিনি পাৰ্টি ভালদৰে নিজৰ নিজৰ সিটত বহি গৈছে এয়া আমাৰ গুৰুজীয়ে পিছফালে বহিছে আৰু মই আগফালৰ সিটত বহিম কাৰণ মোৰো অলপ প্ৰব্লেম আছে গাড়ীত যোৱা সেইবাবে মই আগৰ সিটটোৱে প্ৰায় লওঁ আৰু ইয়াতে গম পালোঁ মই আৰু গুৰুজীয়ে আমাৰ গাড়ীখনত গাইড কৰি লৈ যাবলগীয়া টোটেল মানুহ আছিলে 38টা আৰু তাৰে ভিতৰত চেয়াৰ পাৰ্চন ডক্টৰ পাৰ্চন মেডিকেলৰ টিমো আছিলে সেই গতিকেলৈ তেওঁলোক থকাৰ বাবে বহুত বেছি আমাৰ সুবিধা হ'ল কাৰণ আমাৰে দায়িত্ব নাছিলে ঝুমুৰ পাৰ্টি নিয়াৰ দায়িত্ব তেওঁলোকৰো আছিলে আমি পিছত গম পালোঁ সেইবাবে বহুত বেছি ভাল লাগিলে কাৰণ ইমানখিনি মানুহ চম্ভালাটো অলপ জটিল হ'লেহেঁতেন তাৰ পাছত এয়া ৰাতি আমি 11টামান বজাত খাবলৈ নামিলোঁ গাড়ীৰ পৰা আমি একেলগে বাইদেউহঁতৰ গুৰুজীহঁতৰ লগত এতিয়া লগ হ'লোঁ চবে নিজৰ নিজৰ এটা বাছত আহিছিলে নিজৰ নিজৰ LSCত আৰু মোৰ LSC আছিলে বিপুৰীয়া বাইদেউহঁতৰ লখিমপুৰ LSC আছিলে ৰঙানদী LSC আৰু ঢকুৱাখানা LSC আছিলে গতিকে আমি সকলো 4টা LSC বেলেগ বেলেগ গাড়ীত অহা হৈছিলে হোৱাৰ সময়তে সবে একেলগ হলো সকলোখিনি ঝুমুৰৰ পাৰ্টি খাই ল'লে আৰু আমি এতিয়া লাষ্টত বহিছোঁ কাৰণ গোটেইখিনি মানুহ খাই হোৱাৰ পাছতে আমি খাব পাৰিম আমাক ধুনীয়াকৈ খোৱা বোৱা থকা মেলা ব্যৱস্থা ধুনীয়াকৈ এৰেঞ্জ কৰি দিয়া হৈছিলে এতিয়া আমি গৈ থাকোঁ ৰাতিপুৱা 4টা বজাত গুৱাহাটী পালোহি আৰু মাজগাঁও বুলি জেগাটোতে আমাক হোটেলত ধুনীয়াকৈ এৰেঞ্জ কৰি থৈ দিয়া হৈছিলে গুড মৰ্নিং গাইজ আমি গুৱাহাটীত আহি পালোঁ গুৱাহাটী মাজগাঁও জেগাত ইয়াতে আমাৰ লগত আছে দুগৰাকী চিভিল চাৰ্ভিচ আৰু মেডিকেল বাইদেউ দুগৰাকী আহিছে মোৰ সৈতে 4জনী আৰু চিনিয়ৰ বাইদেউ 3গৰাকী আছে আৰু মোৰ 7গৰাকী আমি একেলগে আছোঁ এটা ৰুমতে সেয়া চবে আমি এতিয়া ৰেডি হ'লোঁ ৰেডি হৈ আমি ব্ৰেকফাষ্ট খাবলৈ যাব লাগিব ব্ৰেকফাষ্ট দিছে 7:30 বজাত দিব তাৰ পাছতে আমি 9টা বজাত পোৱাকৈ আমি ফিল্ডত যাব লাগিব খানাপাৰা তাত মেইন ফিল্ডত আৰু তাতে পুৰস্কাৰ বিতৰণ কৰা হ'ব ঝুমুৰ পাৰ্টি চ' কিমানখিনি মই দেখাব পাৰোঁ আপোনালোকক দেখুৱাই যাম আমাৰ ইয়াৰ ৰুমৰ পৰিৱেশটো অলপ দেখাই দিছোঁ এয়া আমাৰ ৰুমৰ এয়া তাৰপিছত ইয়াতে ড্ৰেছ আপ কৰি মুখ হাত ধুই মেলি চবে ফ্ৰেছ কৰিলোঁ ফ্ৰেছ হৈ মেলি চবে বস্তু পেকিং কৰাত মানে পেকিং হৈ গ'ল এতিয়া বেগ চেগ লৈ এতিয়া ওলাই যাব লাগিব ৰুমৰ পৰা ওলাব লৈছোঁ আৰু এয়া ঝুমুৰৰ পাৰ্টি এতিয়া ওলাই মেলি ৰেডি হৈছে কেনেকুৱা লাগিছে এক্সাইটমেণ্ট ভাল লাগিছে ৰেডি হ'লা না চবে এয়া আমি লিফ্টৰ কাৰণে ৰখি আছোঁ আমি এতিয়া যাম আৰু লিফ্টতে অঁ ওলাইছে লিফ্টত সোমাই যাওঁ আৰু এতিয়া অলপ দেখাইছোঁ আৰু ব্ৰেকফাষ্টৰ কাৰণে তললৈ নামি বাইদেউ খাইছে পেট ভৰাকৈ খাওক আৰু কেতিয়াবা খাব পাব ন খাই লওক
চব্জি নিজে ল'ব লাগিব ন নিজে লৈছোঁ দেই লৈ ল দাম কৰি লৈ ল লৈ ভাল পাব তুমি লৈ ল মই ইয়াত বহি গ'ল বুলি পূজা কৰি লওঁ এতিয়া খাই লওঁ কিমান দেৰিলৈকে খাবলৈ নাপাওঁ এটা ঠিক নাই সেইবাবে এতিয়া খাই লৈছোঁ এফালে বাইদেউহঁতে বহিছে আৰু এয়া বাইদেউ আৰু এফালে বাইদেউ ছিংগলকৈ বহিছে আৰু মই ছিংগলকৈ বহিছোঁ এফালে ঝুমুৰৰ গোটেই পাৰ্টি ব্ৰেকফাষ্ট খাবৰ বাবে বহিলে এয়া আৰু বাকী আছে বাকী মানুহকেইটা আহি পোৱা নাই আমি আমাৰ ব্ৰেকফাষ্ট কৰি গ'ল এতিয়া গাড়ীলৈ যাওঁগৈ বেগ লৈ ল'লোঁ টিকেট আমাৰ বাছ ৰেডি হৈ আছে আমি এতিয়া উঠি যাব লাগিব বাছত বহি ল'ম ঝুমুৰৰ পাৰ্টি ব্ৰেকফাষ্ট কৰি গ'লে আমি গাড়ীত বাছত এই আমাৰ বাছ আহি পালে যে মোৰ গাড়ীখন চবৰে এটা এটা গাড়ী দিছে এক্সট্ৰা আৰু আমি থকা হোটেলখন আছিলে এয়া হোটেল ইউৰেন গ্ৰেণ্ড এইখনতে আমাক থাকিব দিয়া হৈছিলে এয়া গাড়ীত উঠাৰ পাছত বেগটো ধুনীয়াকৈ ৰাখি ল'ম ৰাখি লোৱাৰ পাছতে আকৌ তলতে যাব লাগিব গ্ৰুপ ফটো ল'ব লাগিব আমি এয়া ব্ৰেকফাষ্ট কৰি হোটেলৰ বাহিৰত আছোঁ এয়া হোটেলৰ বাহিৰৰ পৰিৱেশ আমি ইয়াতে বাইদেউহঁতৰ লগত গ্ৰুপ ফটো মাৰিলোঁ পিছফালে বাইদেউহঁতে ৰখি আছে তাৰপিছত আমাৰ গাড়ী এফালে ষ্টেণ্ড হৈ আছে দেখাই দিছোঁ গাড়ী বাছ ষ্টেণ্ডত লাগি আছে তাতে বেগ থলোঁ বেগখিনি আমি ৰাখিলোঁ আৰু ঝুমুৰৰ পাৰ্টি এয়া ব্ৰেকফাষ্ট কৰি ওলাই আহিছে ইতিমধ্যে আৰু এয়া দেখা পাইছেনে সকলোৱে এতিয়া ব্ৰেকফাষ্ট কৰি ওলাই আহিছে ঝুমুৰৰ পাৰ্টি আৰু আমাৰ গাড়ীয়ে পাৰ্কিঙত লাগি আছে তালৈ এতিয়া যাম আৰু পাৰ্কিঙত চবে বহি পিনি এতিয়া যাম আৰু য'ত মিটিং হ'ব খানাপাৰা ফিল্ডত আৰু তালৈ যাম কি দেখাব পাৰোঁ দেখাই যাম ব্লগ বনাই আছোঁ এয়া ঝুমুৰৰ পাৰ্টি বাছত গৈছে আৰু উঠি গৈছে এয়া আমি উঠিলোঁ বাছত গোটেই পাৰ্টি আমাৰ এয়া উঠিলে ঝুমুৰৰ পাৰ্টি এয়া আমি এতিয়া গাড়ীৰ পৰা যাব লৈছোঁ খানাপাৰা ফিল্ডলৈ কেনেকুৱা লাগিছে আজি ভাল লাগিছেনে এই তেতিয়াৰ কষ্ট আজিয়ে মানে সফল হ'ব ন চব তলত নামি আহিছে নহয় সেইকাৰণে বেছি দিন লাগিছে মই বহি ল'ম আৰু ইতিমধ্যে আমাৰ গাড়ীখন এয়া এৰিলে লাহে লাহেকৈ মাজগাঁৱৰ পৰা গুৱাহাটী খানাপাৰালৈ গৈ আছোঁ এয়া গুৱাহাটী ডিউটি বুলি ক'লে সঁচাকৈ ভয় এটা সোমায়ে যায় যিমান এক্সাইটমেণ্ট বুলি ভাবিলেও কাৰণ গাড়ীত যিহে জাম এয়া দেখা পাইছেনে ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰি ওলাই গৈছোঁ 8:30 বজাত আৰু ৰাতিপুৱা 8টা বজাৰ সময়ৰ ভিৰ চাওকচোন যেনে তেনে ভিৰৰ মাজৰ পৰা ওলাই আহি এয়া বাইপাছত ৰোডত পাইছোঁ এয়া আমি খানাপাৰা ফিল্ডৰ ৰাস্তাত পাই গ'লোঁ আৰু আমি ইয়াতে নামিব লাগিব কাৰণ ইয়াত পাৰ্কিঙৰ জেগা নাই আৰু এয়া দেখা পাইছেনে পুলিচৰ গুৰুজীজনে আগলৈ যাবলৈ পঠিয়াই দিছে আমি ইয়াতে নামিব লাগিব আমি
গাড়ীৰ পৰা আটাই নামিলোঁ নামি পিনি এনেকৈ শাৰী লাইন পাতাই গৈ আছোঁ এয়া গেটত পালোহি গেটৰ পৰা এয়া মানুহ ইমানখিনি মানুহ হৈছে মানুহ আটাইখিনি আহি পোৱা নাছিলে আৰু সকলোবোৰ ডিষ্ট্ৰিক্টৰ পৰা যিহেতু মতা হৈছে আমাৰ এয়া লখিমপুৰ পাৰ্টি আৰু আমি নিজৰ ভেনুলৈ যাম ইয়াতে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজত বেনাৰ লগাই দিছে আৰু সেইমতে আমি নিজৰ ডিষ্ট্ৰিক্ট ৱাইজত লখিমপুৰ ডিষ্ট্ৰিক্টত বহিছোঁ বাকী ডিষ্ট্ৰিক্টৰ পৰা আহিবলগীয়া ইয়াত ঝুমুৰা পাৰ্টি ইয়াত ধুনীয়াকৈ শাৰীকৈ ভিতৰলৈ আহি আছে আৰু ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঝুমুৰ পাৰ্টিক পুৰস্কাৰ বিতৰণীয় অনুষ্ঠানলৈ আহি পালেহি আৰু ইয়াতে আমাৰ জাতীয় সংগীতৰ সৈতে যাত্ৰা আৰম্ভ কৰিলে আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোকে উদ্দেশ্যি ব্যৱহাৰ কৰিবলৈ আমি সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ খবৰ কেনেকুৱা চবৰে আহি পাওঁতে কষ্ট হৈছিলে নেকি যোৱাকালি কোন কোন আহিলে বাপৰে তাৰমানে তিনিচুকীয়া ডিব্ৰুগড় সকলো যোৱাকালি আহিলে হয়নে নহয় আচ্ছা মই শুনিছিলোঁ যে যোৰহাট আৰু শিৱসাগৰৰ ছোৱালীখিনি ল'ৰাখিনি আহোঁতে অলপ কষ্ট প্ৰফেচাৰ আমি আমি স্কুললৈ নতুন প্ৰজন্ম ভাল লাগিছেনে ভাল লাগিছে জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ জয় হিন্দ বন্দে মাতৰম এতিয়া আমি আগবাঢ়িব বিচাৰিছোঁ ঝুমুৰ বিনন্দিনীৰ অংশগ্ৰহণকাৰী শিল্পী আৰু প্ৰশিক্ষকসকলক প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠানৰ ফালে পুৰস্কাৰ বিতৰণ সমাপ্ত হৈ যোৱাৰ পাছত মিটিং ভেন্যুৰ ভিতৰতে আমাক খোৱাৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছিলে এয়া আমি খাবলৈ লৈছোঁ এতিয়া খাই হোৱাৰ পাছত নিজৰ ঝুমুৰ পাৰ্টিক লৈ ওলাই আহিলোঁ বাছলৈ বুলি খাই বৈ ওলাই অহাৰ পাছত বাছৰ কাৰণে অলপ টাইম ৱেইট কৰিবলগীয়া হৈছিলে কাৰণ বাছখিনি সৰু সজাই ষ্টেডিয়ামত পাৰ্কিং কৰিব দিয়া হৈছিলে তাৰ পৰা আহি পাওঁতে অলপ পলম হৈছিলে বাৰু যি কি নহওক গাড়ীখন সময়মতে আহি পালেহি ঝুমুৰ পাৰ্টিখিনি LHC ৱাইজত বগাই লৈ এয়া বাছত ধুনীয়াকৈ বহাই ল'লোঁ আমি সকলোৱে গাড়ীত ভালদৰে বহি ল'লোঁ এতিয়া গুৱাহাটীৰ পৰা নিজৰ ঘৰলৈ বুলি গৈ আছোঁ আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আপোনালোকক আজিলৈ আহিছোঁ বাই বাই